বাতৰিৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেশৰ 2.5 লাখ গাঁৱত প্ৰদান কৰা হ'ব বিনামূলীয়া সেৱা। হয়, কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী প্ৰকল্প দেশৰ 2.5 লাখ গাঁৱত প্ৰদান কৰা হ'ব বিনামূলীয়া ৱাই-ফাই সেৱা। হয়, বৃহস্পতিবাৰে ঘোষণা কৰে এই কথা। দেশৰ 2.5 লাখ গাঁৱত প্ৰদান কৰা হ'ব বিনামূলীয়া ৱাই-ফাইৰ সুবিধা। হয়, কেন্দ্ৰীয় চৰকাৰে এই ঘোষণা কৰিছে 2020 চনলৈ দেশত 2.5 লাখ গাঁৱত বিনামূলীয়া ৱাই-ফাই সেৱা প্ৰদানৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। হয়, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। বৃহস্পতিবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু দূৰসংযোগ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে। হয়, দূৰসংযোগ মন্ত্ৰী আৰু প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে এই কথা ঘোষণা কৰে। ভাৰত নেটৰ জৰিয়তে দেশজুৰি এই সেৱা প্ৰদানৰ লক্ষ্য চৰকাৰৰ। ইতিমধ্যে এই আঁচনিৰ জৰিয়তে 1.3 লাখ গাঁও পঞ্চায়তত সংযোগ কৰা হৈছে। হয়, আমি প্ৰথমে জানিছোঁ ইতিমধ্যে এই আঁচনিৰ জৰিয়তে 1.3 লাখ পঞ্চায়তত সংযোগ কৰা হৈছে। দেশত ভাৰত নেট যোগে 4800 গাঁৱত ৱাই-ফাই প্ৰদান কৰা হৈছে। 2.5 লাখ পঞ্চায়তত ভাৰত নেট অপ্টিকেল ফাইবাৰেৰে সংযোগ লক্ষ্য চৰকাৰৰ।